संयुतम पीवत भगवतम रसमानसिका भूवि भावुक हरिराम कृष्ण। भागवत आमी किय शुनिब लागे এই কথা ভাগৱততে উল্লেখ আছে। আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ हुए गुणवंत दुर्जन सजन हुए दुखी धनवंत। भागवत शुनिले बन्ध्या नारीये सती सन्तान नोहोৱা महिलाय सुयोग्य सन्ताনৰ योग्यता लाभ करे। दुष्ट मानव शांत হয় আৰু দুখীয়া মানৱ ধনী হয়। এই কারণে গুরুজনে আমাক আহ্বান জানাইছে। কিন্তু আগে প্রথমত মহাশাস্ত্ৰ ভাগৱত শুনিও মহাযত্ন কৰি বুলি কৈছে। বিশেষণ লগাইছে দে মনত ৰাখিব। মহাযত্ন কৰি আমি ভাগৱত শুনিবলৈ আহিব লাগে। বোলে লাভ কি হ'ব? বিষয়ৰ দুখ যত সকলে কৰিব হত হৰি ভকতৰ সংগ ধৰি। ভকতৰ সংগত বহি যদি আমি ঈশ্বৰৰ কথা শুনিব পাৰোঁ, এই আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱন যিবিলাক দুখ দুৰ্গতিয়ে আমাক বিব্ৰত কৰি ৰাখে সেইবিলাকৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম। এই পবিত্ৰ অনুষ্ঠান ভাগ বহুত ধন টকা পইচা থাকিলেও অনুষ্ঠিত কৰিব নোৱাৰিবও পাৰে। এই কথা ভাগৱততে উল্লেখ আছে। ভাগৱতত কৈছে শতকোটি জন্মান্তৰে হুৱে মহাভাগ নৰহৰি লোকজীৱে দেৱে পাৱে লাগ তাত যেবে মূৰ দায়া ভৈল যাক প্ৰতি সেহিহে কৰিব পাৰে আমাত ভকতি। ভগৱন্তই কৈছে 84 জনী অতিবাহিত হোৱাৰ পিছতহে জীৱশ্ৰেষ্ঠ মানুহৰ জন্মটো পায়। কিন্তু মানুহৰ জন্ম পালেই নহ'ব, তাত আকৌ মোৰ কৃপা কৰিব লাগিব। তেতিয়াহে মুঠ ভকতি কাৰ্যসূচীবিলাক মানুহে কৰিব পাৰিব। ধন ধান টকা পইচা থাকিলেও নোৱাৰিব যদি ঈশ্বৰৰ কৃপা নহয়। আজি সেউকী পৰিয়ালটোৰ ওপৰত ঈশ্বৰৰ কৃপা পৰিছে বুলি আমি ভাবিব লাগিব। দ্বিতীয়তে আমাৰ ধন টকা পইচা থাকিলেও বহুত সম্পত্তি অধিকাৰী হ'লেও এনেকুৱা পবিত্ৰ অনুষ্ঠান পাতিব নোৱাৰিবও পাৰে যদি নাভাবে। আমাৰ প্ৰত্যেকৰ হৃদয়তে ভগৱন্ত আছে। সমস্ত ভক্তৰে মই আছো হৃদয়ত। কি কাৰণে আছো? যাদৃশী ভাৱনা জৈছ সিদ্ধি ভগৱতী তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা মই তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছো। গতিকে আপুনি এটা ভাল কাম কৰিম বুলি ভাবিব লাগিব। ভাবেন লগতে সৰ্বম। ভগৱানে কৈছে তুমি ভাবিব পাৰিলে চব মোৰ পৰা আদায় কৰিব পাৰিবা। ভাবেন দেৱ দৰ্শনম। ভাবিব পাৰিলে তুমি দেৱতাৰ দৰ্শন কৰিব পাৰিবা। ভাবেন লগতে পৰম জ্ঞানম। ভাবিব পাৰিলে তুমি পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিবা। তস্মা ভাৱ অৱলম্বনম। এনেকুৱা এটা ভাল কাম কৰিবৰ কাৰণে আমি প্ৰত্যেকেই ভাবিব লাগিব। আমাৰ শেৱালী দাস বা দাপু দাস বাপৰ পৰিয়ালবৰ্গৰ দৰে আপোনালোক আজি ইয়ালৈকে অহা সকলো পৰিয়ালে মনতে আজি ভাবি যাব যে আমিও বছৰত এবাৰ এনেকুৱা বেদ বেদান্তৰ সাৰ ভাগৱত শাস্ত্ৰ আমিও বছৰত এবাৰ হ'লেও অনুষ্ঠিত কৰিম। মই দাস পৰিয়াললৈকে মোৰ আহ্বান থাকিল যে তেখেতসকলে এইবাৰেই নকৰি জীয়াই থকালৈকে এই বংশ এই পৰিয়াল থকালৈকে যদি এই ভাগৱত শাস্ত্ৰ বছৰত এবাৰ অনুষ্ঠিত কৰি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত যদি এই পৰিয়াললৈ অহা জীৱখিনিক এই অঞ্চলৰ জীৱবিলাকক যদি শুনাব পাৰে তেতিয়া আমাৰ জীৱবিলাকেও পৰীক্ষিতৰ দৰে গতি পাব। মনত ৰাখিব কথা। দ্বিতীয়তে এই পৰিয়ালটোলৈ এই বংশটোলৈ অনাগত দিনত বৃদ্ধ বয়সত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ ইয়ালৈকে আহিব নোৱাৰিব। শাহু বোৱাৰীৰ মাজত মনোমালিন্য ঘটা জীৱ এইখন ঘৰলৈকে আহিব নোৱাৰিব। ককাই ভাইৰ মাজত মনোমালিন্য ঘটা, সীমাঘৰীয়াৰ মাজত মনোমালিন্য ঘটা, সমাজৰ মাজত মনোমালিন্য ঘটা জীৱ ইয়ালৈকে আহিব নোৱাৰিব।
পোহৰৰ ওচৰলৈ আন্ধাৰ যেনেকৈ আহিব নোৱাৰেতো বিজ্ঞানসন্মত সত্য যিখন ঘৰত এই ভক্তি ধৰ্ম ভক্তি মানে পোহৰ ভক্তি ধৰ্ম প্ৰচাৰিত হৈ থাকিব সেইখন ঘৰলৈ সেইখন গাঁৱলৈ বেয়া জীৱ আহিব নোৱাৰিব গতিকে আমি মাত্ৰ কৰ্ম আঁচনিটো ল'ব লাগিব মনতে ভাবিব লাগিব যে আমি প্ৰত্যেকেই বছৰত এবাৰ যাতে এই ভাগৱত শাস্ত্ৰ বেদ বেদান্তৰ সাৰ যাক শুনিলে জীৱই পৰমগতি পায় কাৰণ পৰীক্ষিতে যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ শুনাৰ কাৰণে গতি পালে আমাৰ ঘৰলৈ অহা জীৱকেইটাই যদি এই শুনাৰ সুবিধা পায় আমাৰ জীৱ উদ্ধাৰ হ'বনে নহয় সেই বিশ্বাসটো আমাক লাগিব আপোনালোকে জানে যে পৰীক্ষিত ভগৱন্তই ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল তৎসত্ত্বেও অভিশপ্ত হৈ গ'ল কিয় কাৰণ তেওঁ দিয়া প্ৰতিভাটো তেওঁ প্ৰয়োগ কৰিব নাজানিলে আপোনালোকৰ এইখন গাঁৱলৈ কাৰোবাক আটাইতকৈ ধনৱন্ত কাৰোবাক আটাইতকৈ বিদ্যাৱন্ত কাৰোবাক আটাইতকৈ সম্পদশালী কাৰোবাক আটাইতকৈ বুদ্ধিমন্ত কাৰোবাক আটাইতকৈ জ্ঞানী কৰি হয়তো ভগৱানে পঠিয়াইছে আপোনালোকৰ গাঁওখনৰ মানুহে জানিব এই গাঁওখনৰ ভিতৰত আটাইতকৈ ধনী মানুহ কোন আটাইতকৈ জ্ঞানী মানুহ কোন আটাইতকৈ বিদ্যাৱন্ত কোন আটাইতকৈ সম্পদশালী কোন আটাইতকৈ বুদ্ধিমন্ত কোন আপোনালোকেহে জানিব কিন্তু ভগৱন্তই কৈছে তোমাক যে গাঁওখনৰ ভিতৰত মই আনতকৈ এটা বেছি প্ৰতিভা দি পঠিয়াইছোঁ মোৰ প্ৰতিভা মোৰ প্ৰদত্ত প্ৰতিভাটো তোমালোকে মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা মই মানে তৃণমূল এটা আত্মা মই মানে পৰিয়াল মই মানে সমাজ মই মানে অনুষ্ঠান মই মানে প্ৰতিষ্ঠান মই মানে দল মই মানে সংগঠন মই মানে জড়জগত মই মানে জীৱ জগত মই মানে নিখিল জগত অহমেৱাস্মে অগ্ৰে ন অন্যত সৎপৰম প্ৰচ্ছাদ অহম যো এইতৈছ যো অৱশিষ্যতে সুইচয় অহম ভগৱানে কৈছে আদিত মই মধ্যত মই শেষত ময়ে থাকিম তুমি দেখা জগতখন মিছা জগত মিথ্যা ব্ৰহ্ম সত্য ব্ৰহ্মহে সঁচা ব্ৰহ্ম কি জীৱ ব্ৰহ্ম এব কেৱলম জীৱই ব্ৰহ্ম অৰ্থাৎ আমি দৈনন্দিন ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে তৃণমূল এটা আত্মাৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডৰ উপকাৰ কামত আমাৰ এই শৰীৰটো প্ৰয়োগ কৰিব লাগে আজি দাসৰ সেৱা পৰিয়ালটো ৰাতুল দাস বাপৰ পৰিয়ালটোৱে এই পবিত্ৰ অনুষ্ঠানটো অনুষ্ঠিত কৰিছে আমি কি কৈছোঁ নাম প্ৰসংগ ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান তেখেতসকলে অনুষ্ঠিত কৰিছে কিন্তু আমাৰ বেদৰ মতে ভগৱন্তৰ মতে গুৰুজনাৰ মতে আজি ৰাতুল দাস বাপৰ পৰিয়ালবৰ্গই কলিৰ এটা যজ্ঞ অনুষ্ঠিত কৰিছে এইটো যুগ সাপেক্ষ যজ্ঞ অনুষ্ঠিত কৰিছে আমাৰ উদ্ধৱক যাবৰ সময়ত কৈছে মুঠ চিত্ত দিয়া যিটো পৰৈ কৰ্ম ধৰ্ম তাৰ নামৰ যজ্ঞ সখী কৈলো ইটো মৰ্ম এইটো এটা যজ্ঞ কি যজ্ঞ কলিৰ যজ্ঞ কি যজ্ঞ ভাগৱত যজ্ঞ ভক্তি যজ্ঞ নাম যজ্ঞ এই যজ্ঞস্থানলৈকে আমন্ত্ৰিত ভগৱন্ত স্বৰূপ ভক্তসকলক সেৱা শুশ্ৰূষা আচমনি কৰাৰ দায়িত্বটো আজি সম্পূৰ্ণ আমাৰ সেৱকী পৰিয়ালটোৰ কিন্তু ইমান সংখ্যক ভকত বৈষ্ণৱক নিখুঁতভাৱে সেৱা শুশ্ৰূষা ধৰি অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰাৰ ক্ষেত্ৰত সেৱকী পৰিয়ালটোৰ সদস্যসকলেই যথেষ্ট নহয় তাৰ কাৰণে তেখেতৰ পৰিয়ালৰ সমাজৰ সমীপৱৰ্তী বংশ পৰিয়ালৰ কোনোবাই যদি আহি আজি এই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰাৰ ক্ষেত্ৰত ভগৱন্ত স্বৰূপ ভক্তসকলক সেৱা শুশ্ৰূষা আচমনি কৰাৰ ক্ষেত্ৰত যদি অকণমান শাৰীৰিক মানসিক বৌদ্ধিকভাৱে অকণমান যদি ত্যাগ স্বীকাৰ কৰি পৰিয়ালটোক যদি সহায় কৰিছে তেতিয়াহ'লে এই মানৱ জন্ম ধৰাৰ সাৰ্থকতা আছে আমাক ভগৱানে কৈছে সৰু ককাৰায় ইদম শৰীৰম তোমাক মই এই শৰীৰটো দিছোঁ পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে অনুষ্ঠানটো পাতিছে দাস পৰিয়ালে কিন্তু যিসকলে আহি ইয়াত কোনোবাই চাহ বনাই ভকতক দিছে কোনোবাই তামোলৰ বটাটো আনি দিছে কোনোবাই মাটি নি পেলাই বহাইছে কোনোবাই খাৰলি গুটি দিছে কোনোবাই ৰন্ধন কৰিছে ইত্যাদি ইত্যাদি যিসকলে অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কাৰণে কায়িকভাৱে অকণমান ত্যাগ কৰিছে তেওঁলোকৰ অক্ষয় পুণ্য আজি সঞ্চিত হৈ যিমানে কৃষ্ণক দিয়ে সেইকে অক্ষয় ইহাকো নিবাস হৈ প্ৰয়োজন নাপায় আপোনালোকে অনাগত দিনত এনেকুৱা যজ্ঞস্থানলৈকে মাতিলে নিৰ্দিষ্ট সময়তকৈ অকণমান আগবাঢ়ি আহি
ভগৱন্ত স্বৰূপ ভকত সেৱাত মই অকণমান আত্মনিয়োগ কৰিব পাৰোঁ নেকি, তেনেকুৱা এটা বাসনাৰে যদি আহে আমি তেতিয়া বেছি লাভৱান হ'ম। যে কি নহওক, পৰীক্ষিতক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি পঠিয়াইছিলে, তথাপিতো অভিভক্ত হৈ গ'ল। কিয়? বৈষ্ণৱৰ যিটো বৈশিষ্ট্য সেইটো তেওঁ প্ৰয়োগ কৰিব নাজানিলে। বৈষ্ণৱৰ বৈশিষ্ট্য কি? আমাৰ শাস্ত্ৰত কৈছে, সাধুৰ সেৱা নাম ধৰ্ম পৰিৱেশৰ সাৰ। বৈষ্ণৱ বোলেও এহি তত্ত্ব আছে যাৰ। সাধুৰ প্ৰতি, সন্ত মহন্তৰ প্ৰতি যাৰ শ্ৰদ্ধা ভক্তি থাকিব আৰু নামৰ প্ৰতি যাৰ আস্থা থাকিব, সেইটো মানে বৈষ্ণৱ, সেইজন বৈষ্ণৱ। মনত ৰাখিব দেই। বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য কি? কোনো ব্যক্তিগত গৃহতেই হওক, নামঘৰতেই হওক, সামূহিক অনুষ্ঠানতেই হওক, ধৰ্মালোচনী সভাতেই হওক, মানে নাম প্ৰসংগতেই হওক, সংঘবদ্ধ হৈ বহাৰ পিছত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে, ধন টকা পইচা কথা নাপাতে, ইন্দ্ৰিয় সুখভোগৰ কথা নাপাতে, বিষয়ৰ কথা নাপাতে। কিয়নো ভকতৰ বিষয়ত নাহি আসক্তি। ভকত বৈষ্ণৱে বিষয়ৰ প্ৰতি আসক্তি নহয়। কৃষ্ণ কথা শুনিবলৈ পৰিৱেশৰ ৰতি। কৃষ্ণ কথা এটা শুনি কেনেকৈ মই জন্ম জন্মান্তৰ কাৰণে পুণ্য অৰ্জন কৰোঁ, তাৰ কাৰণে তেওঁ অনুৰাগী হৈ থাকে। সেইকাৰণে বৈষ্ণৱে বৃথা বাক্য নুবুলিব, নামাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ পৰিৱেশৰ ইচ্ছা। বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে কেনেকৈ ঈশ্বৰৰ কথা এটা শুনি মই পুণ্য অৰ্জন কৰোঁ, তাৰ কাৰণে সদায় অনুৰাগী হৈ থাকে। মনত ৰাখিব। তৃতীয় বৈশিষ্ট্যটো হ'ল নামক জপিয়া ব্ৰহ্ম পৰিৱেশ মন, নিৰামিষে সদায়ে কৰিব ভোজন। বৈষ্ণৱ গুণসম্পন্ন 100% 100% গুণবিশিষ্ট হৈ যিটো জীৱ ইয়ালৈকে আহিব পৃথিৱীলৈ, সি ইনবৰ্ন, জন্মগতভাৱেই নিৰামিষ। মনত ৰাখিব কথাটা। জন্মগতভাৱে যি নিৰামিষ জীৱ এটা যদি আপোনালোকৰ পৰিয়াললৈ আহিছে, সেইটো পূৰ্ণ সংস্কাৰী জীৱ। সি নিজেতো উদ্ধাৰ হ'বই, সেই জীৱকেইটাকে উদ্ধাৰ কৰিবলৈ আহিছে। মনত ৰাখিব কথাটা। এইটো পূৰ্ণ সংস্কাৰী জীৱ। গতিকে বৈষ্ণৱে কেতিয়াও প্ৰাণী হিংসা নকৰে। কিয়নো কাক কৰিব? যত দেখা ভূত প্ৰাণী সবাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। ভগৱানে কৈছে মই চবতে আছো। কুকুৰৰ চিগাৰেট গদৰ ধৰো আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। দেহটো মই কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছোঁ। আমি দেহটো চাই কওঁ এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো ছাগলী, এইটো বাঘ, এইটো সিংহ। দেহটো চাই পেলাই কওঁ এইটো মতা মানুহ, এইটো মাইকী, এজনী মাইকী মানুহ, এইটো ডেকা ল'ৰা, এজনী গাভৰু ছোৱালী। আমি দেহটো চাইহে কওঁ। দেহটো কেৱল চিনি পাবৰ কাৰণে দিছে। দেহৰ নাম এটা আছে, আমাৰ প্ৰত্যেকৰে নাম এটা দি থোৱা আছে। কিয়? আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ whereby one is known। আমাৰ নামটো কিয় দিছে? ইজনে সিজনক চিনি পাবৰ কাৰণে। নামটো আত্মা নহয়, কিন্তু যিদিনাখন আত্মা ওলাই যাব, নামধাৰী দেহটো কাঠপৰা দি পৰি থাকিব, কাষ্ঠ যেন থাকিব মাটিটো পৰিয়া। গতিকে আমি দেহটোক আত্মা বুলি নাভাবিব। দেহটো কেৱল চিনি পাবৰ কাৰণে ভগৱন্তই সৃষ্টি কৰিছে। গতিকে এতিয়া আমি কুকুৰ, চিগাল, মেকুৰী আমি দেহটো চাইহে কওঁ। দেহৰহে জাত আছে, শ্ৰেণী বিভাগ আছে, আত্মাৰ নাই। গতিকে আমি আত্মা দৃষ্টিত পাৰিলে কাৰোবাক উপকাৰ কৰিব লাগে, কাকো হিংসা কৰিব নালাগে। পৰীক্ষিতে সেইখিনিতে ভুল কৰিলে। তেওঁ প্ৰাণী হিংসা কৰিবৰ কাৰণে, মৃগয়া কৰিবৰ কাৰণে ওলাই গুচি গ'ল। তেওঁ বৈষ্ণৱ কৰি পঠাইছিলে, কিন্তু মৃগয়া কৰিবলৈ গ'ল। ফলত পহুৰ পিছে পিছে দৌৰি দৌৰি পিয়াহত কণ্ঠ শুকাই যেতিয়া পানী বিচাৰি শ্ৰমিক ঋষিৰ আশ্ৰমত সোমাইছিল, সেই সময়ত শ্ৰমিক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে। কোন আহিছে কোন অহা নাই গম নাপায়। আপোনালোকে যদি একান্ত মনে মোৰ কথা শুনি থাকে, আপোনালোকৰ মুখৰ আগেদি ইফালে সিফালে কোন গৈছে আপোনালোকে কিন্তু ক'ব নোৱাৰিব। মনত ৰাখিব কথাটো। পৰীক্ষিতে সেই কথাটো বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি মই দেশৰ ৰজা, তুমি মোৰ প্ৰজা, তোমাৰ আশ্ৰমত আহিছোঁ, তুমি মোক মান্যতা দিয়া নাই, এইবুলি খঙত একো নাই হৈ ধনুৰ আগেৰে মৰা সাপ এটা আনি শ্ৰমিক ঋষিৰ ডিঙিত মেৰিয়াই থৈ গুচি গ'ল। খবৰটো তেওঁ খেলি থকা পুত্ৰ শৃংগী মুনি লগৰীয়া মুখে গম পাই দৌৰি আহি দেখিলে হয় পিতাকৰ ডিঙিত কোনোবাই মৰা সাপ পাৰি থৈ গৈছে। তেওঁ কোনো বিবেচনা নকৰি খঙত একো নাই হৈ লগে লগে অভিশাপ দি দিলে, মোৰ পিতাদেউৰ ডিঙিত কোনে এনেকৈ মৰা সাপ পাৰি থৈ গৈছে। এই তক্ষকে তেওঁ 7 দিনত দংশন কৰি মাৰিব। খবৰটো পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে পৰীক্ষিতে মৃত্যুৰ ভয়ত ত্ৰস্তমান হৈ পুতেক জন্মেজয়ক মাতি আনি ক'লে, বোপাই মই কৰ্মদোষত অভিশপ্ত হ'লোঁ, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য।
এই সপ্তদিবা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ আৰু মই কিবা প্ৰকাৰে তক্ষকৰ দংশনৰ পৰা কালৰ হাতৰ পৰা মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি মই উপায় বিচাৰি যাওঁ এইবুলি ক'ত গ'ল গংগাৰ পাৰত গৈ আশ্ৰয় ল'লে এতিয়া আমাৰ প্ৰশ্ন হ'ল পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা কালৰ হাতৰ পৰা তক্ষকৰ হাতৰ পৰা ৰক্ষা পাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় লয় আজি আমি লৈছোঁ নে নাই আমি ল'ব লাগে নে নালাগে আজি আমি লৈছোঁ নে নাই এইটো আপোনালোকে অনুভৱ কৰিব লাগিব দেই কি গংগা নামেই গংগা নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাক পাৰে কাৰ শ্ৰাদ্ধ কোনে কৰে শ্ৰাদ্ধ কোনে খায় কেৱলে নিজৰ মাত্ৰ জীৱিকাৰ উপায় এক শ্ৰেণী বুদ্ধিজীৱী মানুহেতো জীৱিকাৰ পথে মৰাৰ পিছত কোনো পিতৃ মাতৃ কাৰো ঘৰলৈ শ্ৰাদ্ধ খাবলৈ নাহে খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি ৰাজঋষি ব্ৰহ্মঋষি ঋষিজকে প্ৰমুখ্য কৰি গণ্যমান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল এই কথাটোৱে আমাক কি শিকাইছে যে এই মুকুন্দ মুৰাৰী গাঁওখনৰ চাৰিসীমাত বিভিন্ন বংশ পৰিয়ালৰ বিভিন্ন সমাজৰ বিভিন্ন জাতিৰ বিভিন্ন ধৰ্মৰ লোকে বসবাস কৰি থাকিব পাৰে আপোনালোকৰ এইখন গাঁৱত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে চাৰিসীমাটোত বাস কৰি থাকিব পাৰে গাঁওখনৰ মানে দেশৰ জাতিৰ ভিন্নতা আছে সমাজৰ ভিন্নতা আছে ধৰ্মৰ ভিন্নতা আছে পৰিয়ালৰ ভিন্নতা আছে বংশৰ ভিন্নতা আছে কিন্তু আত্মাৰ ভিন্নতা নাই আত্মা দৃষ্টিত আমি সকলো এক ঈশ্বৰৰ অংশ তোমাৰে সেই অংশ আমি যত জীৱ আপোনালোকৰ লগত মোৰ দেশৰ মানে ব্লাড ৰিলেশ্যন নহ'ব পাৰে আপোনালোক মোৰ বংশ পৰিয়ালৰ নহ'ব পাৰে কিন্তু আত্মাৰ দৃষ্টিত আপুনি আৰু মই একেখন ঘৰৰ পৰা আহিছোঁ একেখন ঘৰলৈকে যাব লাগিব সেই ফলৰ পৰা আপোনালোকৰ গাঁওখনত কাৰোবাৰ বিপদ আপদ এটা হ'লে মোৰ পৰিয়াল নহয় মোৰ বংশ নহয় যি হয় হৈ থাকক এই ভাৱত যাতে আপোনালোকে খবৰ নোলোৱাকৈ নাথাকিব গতিকে আপোনালোকে খবৰ এটা লোৱাটো প্ৰেৰণা এটা যোগোৱাটো সাহস এটা দিয়াটো আমাৰ প্ৰত্যেকৰে মানৱীয় ধৰ্ম পৰীক্ষিতৰ সন্মুখত যেতিয়া সকলো আহি সমবেত হ'ল তেওঁ সাহস পালে প্ৰেৰণা পালে আৰু লগে লগে প্ৰশ্ন কৰিলে কোৱা দেৱঋষি কোৱা ৰাজঋষি কোৱা ব্ৰহ্মঋষি কোৱা ঋষিজ কোৱা গণ্যমান্যসকল কি কৰিলে মই তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকেই নিজা নিজা উত্তৰ আগবঢ়ালে কোনোৱে ক'লে তপ কৰা কোনোৱে ক'লে জপ কৰা কোনোৱে ক'লে যজ্ঞ কৰা কোনোৱে ক'লে দান কৰা কোনোৱে ক'লে তীৰ্থ কৰা কোনোৱে ক'লে স্নান কৰা নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে কিয় কাৰণটো আমাৰ একাদশ স্কন্ধত ভাগৱতত গুৰুজনাই লিখি থৈ গৈছে ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা ধৰ্ম আচৰণ কৰিব পৰা শক্তি মানুহৰ বাদে আনৰ আপুনি পৃথিৱীত য'তেই জন্ম গ্ৰহণ নকৰক যি জনগোষ্ঠীতেই জন্ম গ্ৰহণ নকৰক ঈশ্বৰক ভজিবই লাগিব গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি কেনেকৈ ঈশ্বৰক ভজিব লাগিব আমি কেনেকৈ ধৰ্ম আচৰণ কৰিলে আমি এই মায়াময় সংসাৰখনৰ পৰা উদ্ধাৰ হ'ব পাৰিম সেই সম্পৰ্কে ভগৱন্তই নিজৰ মুখেদি কৈ থৈ গৈছে আৰু আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কৈছে আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত কহিলা আপোন মুখে নিজ ধৰ্ম যত আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে কি ধৰ্ম আচৰণ কৰিলে আমি উদ্ধাৰ হ'ম সেইটো তেওঁ নিজৰ মুখেদি কৈ থৈ গৈছে সেইটোৱে হৈছে ভাগৱত ধৰ্ম সেইটোৱে হৈছে ভক্তি ধৰ্ম আৰু সেইটোৱে হৈছে নাম ধৰ্ম নানা ঋষি নানা মতে পৰীক্ষিত মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত 7 দিন 7 ৰাতি নীৰৱ নিশ্চিহ্নভাৱে পৰীক্ষিত শুনাই দিয়াৰ লগে লগে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে তেওঁ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ তাৰ দেখোন মৃত্যুৱেই নাই অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই মৃত্যু কাৰ আছে দেহৰেহে ধৰ্ম জন্ম মৰণ দেহটোৰহে জন্ম মৃত্যু আছে আত্মাৰ কি আছে সংস্কাৰ আৰু গতি আমাৰ জীৱ কেতিয়া সংস্কাৰ হ'ব আপুনি যদি ভাগৱত শুনে তেতিয়া আপোনাৰ জীৱ সংস্কাৰ হ'ব এখন মলি কাপোৰ কেতিয়া চফা হয় যেতিয়া চাবোন চাৰ্ফ দিয়ে আপোনাৰ কাপোৰখনত মলি পৰি আছে বুলি জানি যেতিয়ালৈকে চাবোন চাৰ্ফ নিদিব সেই মলি আঁতৰ নহয় আপুনি জীৱনত দুখ দুৰ্গতি পাইছে কিন্তু তাৰ পৰা মুক্ত হ'বলৈ ঈশ্বৰৰ কথা শুনিব লাগিব সংস্কাৰ হ'ব লাগিব গতিকে আমাৰ ভাগৱত যদি মই আকৌ কৈছোঁ এই সেৱকী পৰিয়ালটিকো কৈছোঁ আপোনালোকৰ আজি সকলোকে প্ৰতি মই আহ্বান জনাইছোঁ আপোনালোকে আজি ঘূৰি যাওঁতে মনতে এই কল্পনা কৰি যাব যে আমিও প্ৰত্যেক গৃহস্থী ঘৰত এই ভাগৱত পাঠ আমি অনুষ্ঠিত কৰিম ভাগৱত যেতিয়া শুনিব তেতিয়া জীৱ সংস্কাৰ হয় জীৱৰ সংস্কাৰ আৰু গতি আছে মনত ৰাখিব সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব মৰিলে সদগতি পাব আৰু সংস্কাৰী নোহোৱা জীৱ জীয়াই থাকোঁতে অশান্তি পাৰিব মৰিলে অধোগতি যাব
এই কথা বিজ্ঞানে স্বীকাৰ কৰিছে যে আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে তাক ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি তিনিটা স্তৰত প্ৰধানকৈ ভাগ কৰি দেখুৱাইছে ট্ৰপস্ফিয়াৰ টেট্ৰস্ফিয়াৰ আইনস্ফিয়াৰ আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব যে প্ৰায়ৰ পিছত ৰকেটৰ দৰে তিনিটা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে জন্মৰহিত হৈ যাব দেই মনত ৰাখিব আমি ভাগৱত কিয় শুনিব লাগে জন্মৰহিতৰ কাৰণে যদি আমি বাৰে বাৰে জন্ম হৈ থাকিব লাগে গৰ্ভৰ যন্ত্ৰণা আৰু মৃত্যুৰ ভয়ে আমাৰ পিছে পিছে খেদি থাকিব মনত ৰাখিব ভাগৱত শুনিলে জীৱ সংস্কাৰ হয় আৰু ভাগৱত নুশুনা জীৱই এই তিনিটা লেয়াৰৰ ভিতৰত পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগে মনত ৰাখিব কথাটো গতিকে আমি ভাগৱত শুনিব কিয় লাগে আমাৰ নিজৰ হৃদয়খনৰ কথা জানিবৰ কাৰণে মনটোৰ কথা জানিবৰ কাৰণে আমি আইনাখন কিয় চাব লাগে মোৰ চেহেৰাটো ভাল হৈ আছে নে বেয়া হৈ আছে নে মই শকত হৈছো নে ক্ষীণাইছো নে মোৰ গালত কিবা মুখত কিবা স্পট কৰিছে নেকি তাক জানিবৰ কাৰণে গুৰুজনাই উপমা দিছে তুমি জগত জীৱ তোমাক পুজিলে পাই আপোনাক যায় যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই দৰ্পণনে আইনা আইনাখন চালে মোৰ নিজৰ চেহেৰাটোৰ কথা মই জানিব পাৰোঁ এইটো যেনেকৈ বাস্তৱ সত্য ভাগৱত শুনিলে আমাৰ হৃদয়খনৰ কথা আমি জানিব পাৰোঁ মনটোৰ কথা আমি জানিব পাৰোঁ আপোনালোকৰ ঘৰত আইনাখন বেছিকৈ কোনে চাই বাৰু লক্ষ্য কৰিবচোন যদি আপোনালোকৰ পৰিয়ালত ডেকা ল'ৰা গাভৰু ছোৱালী আছে নতুনকৈ বিয়া কৰাই অনা বোৱাৰী যদি আছে সেইসকলে 60-70 বছৰীয়া বুঢ়া বুঢ়ীতকৈ আইনাখন বেছিকৈ চাই থাকে কাৰণ তেওঁলোকৰ চেহেৰাটো ভাল হৈ আছে নে নাই সঘনে জানি থাকিবৰ কাৰণে তেওঁলোক অনুৰাগী হৈ থাকে গতিকে ঠিক তেনেকৈ আমাৰ ভাগৱত শুনিবলৈ 60-70 বছৰ ওপৰৰ লোকতকৈ ডেকা গাভৰুবিলাক বেছিকৈ আহিব লাগে কাৰণ আজি যিবিলাক ডেকা গাভৰু হৈ আছে কাইলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব এইটো প্ৰকৃতিৰ নিয়ম কিন্তু কিয় সংসাৰ কৰিব লাগে আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাজানে এয়া ঋষিমুনিৰ প্ৰশ্ন কিম অৰ্থে বিবাহম আমি কিয় বিয়া পাতিব লাগে আমাৰ বহুতে নাজানে কিয় বিয়া পাতিব লাগে আমাৰ ঋগবেদত কৈছে অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্ব ভৱতি আমি কিয় পাতিব লাগে এই মুকুন্দ মুৰাৰী গাঁওখনৰ যিসকল গৃহস্থীয়ে পৰিয়াল বংশ হিচাপে বসবাস কৰি আছে পিতৃ মাতৃ কালৰ অতৰ্কিত গুচি যোৱাৰ পিছত সেই পিতৃ মাতৃ বংশটো অনাগত দিনত এইখন গাঁৱত এৰি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে কি অৰ্থে বিবাহম পুত্ৰাৰ্থে বিবাহ পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে কি অৰ্থে পুত্ৰম পুন্নাম নৰকে তাৰতে ইতিহি পুত্ৰাহ পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে পুন্নাম নৰক পৃথিৱীৰ আটাইতকৈ 84 নৰকৰ ভিতৰত আটাইতকৈ দুখ লগা নৰকখনৰ নামেই হৈছে পুন্নাম নৰক আমাৰ পিতৃ মাতৃৰ জীৱনলৈ কেতিয়া আহিব 60 বছৰ পিছত এটাৰ পিছত এটা ওৱান আফটাৰ আনাদাৰ আমাৰ কালৰ অতৰ্কিত গতিত আমাৰ জীৱনলৈ পুন্নাম নৰক নামি আহিব কেনেকৈ আজি দেখা কিচকিচিয়া চুৰিকেডাল 60 বছৰ পিছত লাহে লাহে বগা হ'বলৈ আৰম্ভ কৰিব বহুত দূৰলৈকে দেখা চকুযোৰ দৃষ্টি শক্তি কমি আহিব শ্ৰৱণ শক্তি কমি আহিব কমনীয় দেহা খুতুৰা খুতুৰ কৰিব টান টান বস্তু চুবা দাঁতকেইটা খুলুক ধুলুক হ'ব আৰু যাওঁ বুলিলে যাওঁ খাওঁ বুলিলে খাওঁ বোলা দেহাটোৰ মুখৰ আগত কোনোবাই এমুঠি নিদিলে খাবলৈ নোপোৱা অৱস্থা হ'ব সেইদিনাখন বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন পিন্ধন পোহন কৰাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিলে কিন্তু কোন পুত্ৰই কৰিব সেইটো কাম আমাৰ দ্বাদশ স্কন্ধ দশম স্কন্ধ ভাগৱতত ভগৱন্ত কৃষ্ণই নিজেই পুৰক অংশক বধ কৰি আহি যেতিয়া মানে দৈৱকী বসুদেৱক উলিয়াই নিছে অন্ধকাৰ কাৰাগাৰৰ পৰা দীঘল দি কৰি কৈছে হে পিতৃ মাতৃ তোমালোকে মোৰ কাৰণে বহুত কষ্ট পালা মই মানৱ জীৱনৰ 100টা বছৰ তোমালোকৰ এই ঋণ পৰিশোধ কৰিব নোৱাৰিম কিয়নো যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুখিলেক অনুদিন শতেক বৎসৰে সেইটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ যি পিতৃ মাতৃয়ে জন্ম দি আমাক বিচ্ছ সংখ্যা দেখালে আমাৰ মানৱ জীৱনৰ 100টা বছৰত আমি তেওঁলোকৰ ঋণ পৰিশোধ কৰিব নোৱাৰো তেনেস্থলত ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে কোনো পুত্ৰই যদি পুত্ৰ হোৱা যিটো পিতৃক নুপুষৈ দুৰ্জন আতি আবাতি তাহাৰৰ মাংসক তাৰে খোৱায় জমৰ কিং কৰে কাটি তাৰ মাংস তাকে কাটি কাটি জম কিং কৰে খুৱাব ইমান দুখৰ দুখী হ'ব অকল সিমানেই নহয়
বৃদ্ধ পিতৃ মাতৃ গুরু বন্ধুজন নুপুষে পিতৃ পুত্রক নিঃশ্বাসৰ কাৰহতে জীৱনতে থাকোঁতে জানিবা সিটো মৃতক বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ নকৰা অৱহেলা কৰা পুত্ৰ কন্যা যদি উশাহ নিশাহ লৈ জীয়াই আছে তেওঁলোক জীয়াতে মৰা জীয়াতে মৰা সন্তান যাতে আমি জন্ম দিব লগা নহয় জীয়াতে মৰা সন্তান হিচাপে যাতে আমি সমাজত পৰিচয় দিব লগা নহয় তাৰ কাৰণে আমি ভাগৱত আগতীয়াকৈ পঢ়িব লাগিব আমাৰ ভগৱন্ত কল্পতৰ বৃক্ষৰূপে আছো বুলি কৈছে মই কল্পতৰ বৃক্ষৰূপে তোমাৰ হৃদয়ত আছো কিয় কল্পতৰ বৃক্ষ কি যি বিচাৰে তাকে দিব পৰা ক্ষমতা যাৰ আছে হেজবা কল্পতৰ বৃক্ষ প্ৰধানকৈ 4 জোপা মনত ৰাখিব স্বৰ্গৰ কল্পতৰ পাৰিজাত মত্যৰ কল্পতৰ ভকত আৰু বৈকুণ্ঠৰ কল্পতৰ ভাগৱত আৰু ভগৱান গতিকে আমাৰ ভগৱান আমাৰ প্ৰত্যেকৰে হৃদয়ত আছে কিয় আপোনাৰ ভাৱনা পূৰণ কৰিবৰ কাৰণে যা দৃষ্টি ভাৱনা জৈছ সিদ্ধি ভগৱতী তাত দৃষ্টি ভগৱানে কৈছে তোমাক ল'ৰা লাগিলে ল'ৰা দিম ছোৱালী লাগিলে ছোৱালী দিম গতিকে তুমি মোৰ পৰা বিচাৰিব জানিব লাগিব মোৰ কল্পতৰ বৃক্ষৰ এটা বৈশিষ্ট্য সম্পৰ্কে ভাগৱতত উল্লেখ কৰিছে কল্পতৰ বৃক্ষ যদি সবাটো সমান মাগন্তা জনক মাত্ৰ দেই ফলদা কল্পতৰ বৃক্ষ ভগৱানে সব দিব পৰা ক্ষমতা আছে কিন্তু আপুনি তেওঁক বিচাৰিব জানিব লাগিব নিবিচাৰিলে উপজাচি নিদিয়ে মনত ৰাখিব কথাটো এতিয়া আমাৰ উঠি অহা প্ৰজন্মই ভাগৱত শুনিবলৈ বেছিকৈ আহিব লাগিব তেতিয়া আমি প্ৰত্যেক ঘৰতে যদি এনেকৈ ভাগৱত যদি প্ৰথম স্কন্ধ বা দ্বাদশ স্কন্ধ ভাগৱত যদি শ্ৰৱণ কৰাই আমি সতি সন্তান আগবঢ়াই নিব পাৰোঁ তেতিয়া বৃদ্ধাশ্ৰম আপুনি কমি যাব বৃদ্ধাশ্ৰম বাঢ়িব নোৱাৰে কাৰণ ইয়াত বৃদ্ধাশ্ৰম ৰোধ কৰাৰ যিটো নিয়ম সেইখিনি ভগৱন্তই কৈ থৈ গৈছে যে বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তান মানে জীয়াতে মৰা তেওঁলোক যদি উশাহ নিশাহ লৈ আছে জীয়াতে মৰা গতিকে আমি জীয়াতে মৰা সন্তান হ'ব লাগে যাতে লগা নহয় তাৰ কাৰণে ভাগৱত শুনিব লাগিব আৰু ভাগৱতে আমাৰ সময় বান্ধি দিছে আমাৰ আজি বহুত দম্পতীয়ে নৱ দম্পতীয়ে নাজানে যাৰ কাৰণে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হোৱাৰ কাৰণে আমাৰ বহুত দাম্পত্য জীৱনত সংঘাত আহিছে ডিভোৰ্স পৰ্যন্ত হৈছে দুজনী ছোৱালী আগতে হৈছে 3 নম্বৰটো ল'ৰা পাব বুলি ভাবি আছিল আকৌ ছোৱালীকে পালে গতিকে মৰিয়া গিলা খেদি পঠিওৱাৰ উদাহৰণ আপোনালোকে মিডিয়াত পাইছে গতিকে ভাগৱত শুনা মানুহৰ সেই মানে হেৰি আহিব নোৱাৰে সেই সমস্যা আহিব নোৱাৰে ভগৱানে কৈছে তোমাক ল'ৰা লাগিলে ল'ৰা দিম ছোৱালী লাগিলে ছোৱালী দিম নিয়মবিলাক মই ভাগৱতত লিখি থৈ আহিছোঁ তুমি পঢ়ি পেলাই নিয়মবিলাক বান্ধি ল'ব দাৰ্শনিক পণ্ডিতে সময় বান্ধি দেখাইছে যে 24 ঘণ্টাত অষ্ট পহৰ সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয় হ'লে 4 পহৰ এতিয়া আমাৰ নৱদম্পতীসকলে বাঞ্ছিত ফল ভগৱানৰ পৰা পাবৰ কাৰণে কোনটো পহৰত যাব লাগিব সৃষ্টিৰ কাৰণে এই কথা আজি জনা 90% নাজানে 10 জনে হয়তো ক'ৰবাত জানে যিসকলে ভাগৱত অধ্যয়ন কৰিছে ভাগৱত নুশুনাসকলে নাজানে কিন্তু ভগৱানে কৈছে তোমাক যি লাগে তাকে দিম এতিয়া আমাৰ সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ দিবা অৱস্থাত এই 4 পহৰত আমি আমাৰ সৃষ্টিৰ কাৰ্যত আগবাঢ়িব নালাগে বা নাবাঢ়ে কেতিয়া বাঢ়িব লাগিব সূৰ্য অস্তৰ পৰা পুনৰ সূৰ্য উদয় হ'লে 4টা পহৰ তাৰে প্ৰথম 2টা পহৰ বাদ দিবলৈ কৈছে কোনে বিজ্ঞানে কিয় যে আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজৰ পৰা মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মৰ্যাৰ পৰা শুক্ৰৰ পৰা আমাৰ সন্তান হ'ব গতিকে আমি 2টা পহৰ বাদ দি তৃতীয় আৰু চতুৰ্থ পহৰত আমি আগবাঢ়িব লাগিব কেনেকৈ আমাৰ বুঢ়াসকলে কয় পুৰুষ প্ৰকৃতি হবা একমতি দেহে সিজিব হৰিত ভগতি এইবোৰ কথা সুন্দৰকৈ মুকলিভাৱে আপোনালোকে আলোচনা কৰিব যদি বাঞ্ছিত ফলৰ পৰা বঞ্চিত হ'ব লগা নহয় তাৰ কাৰণে আমি এইখিনি কথা মুকলিকে আমি জনাব লাগিব তেতিয়াহে আমাৰ সমাজৰ পৰিৱৰ্তন আহিব গতিকে আমাৰ দুইজনে আলোচনা কৰি ল'ব লাগিব যে আমাৰ প্ৰথম বা দ্বিতীয় সন্তানটো আপোনাক কি লাগে ল'ৰা লাগে নে ছোৱালী লাগে কেনেকুৱা গুণৰ লাগে ডাক্তৰ লাগে নে ইঞ্জিনিয়াৰ লাগে নে অফিচাৰ লাগে নে প্ৰবক্তা লাগে নে অধিবক্তা লাগে নে বুদ্ধিজীৱী লাগে নে জ্ঞানী লাগে নে মানি লাগে আলোচনা আগতে কৰি ল'ব কৰি লৈ যথা সময়ত দুইজনে ভাৱনাটো তেওঁ মানে নিবেদন কৰিব লাগিব যদি মতভেদ থাকে দাম্পত্য জীৱনত যদি দুইজনৰ মাজত মতভেদ থাকে যেনে কাৰোবাৰ স্বামীয়ে জানে ভাৰ্যাই নাজানে কাৰোবাৰ ভাৰ্যাই জানে স্বামীয়ে নামানে তেতিয়াহ'লে আমাৰ দাম্পত্য জীৱনলৈ কাশ্যপ ঋষিৰ অৱস্থা নামি আহিব কাশ্যপ ঋষি দুগৰাকী ভাৰ্যা এগৰাকীৰ নাম দিতি এগৰাকীৰ নাম অদিতি বাহ্যিকত আমাক হেতু মানে কাহিনী আকাৰে দেখুৱাইছে আখ্যান আকাৰে দেখাইছে আসল অৰ্থ আমাৰ মনৰে দুটা ভাৱ এটা দিতি আৰু এটা অদিতি মনত ৰাখিব কথাটো দিতি আৰু অদিতি গতিকে অদিতিয়ে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িব জানিছিল কাৰণে সব দেৱতা সন্তান জন্ম হ'ল কিন্তু দিতি হিংসা কৰি আছিল সতিনীৰ সন্তান হোৱা দেখি তেওঁ হিংসাত ভাগি পৰিছিল
আৰু অসময়ত গৈ উপাসনা স্থানত গৈ পুত্ৰদান বিচাৰিছে দূৰদৰ্শী সম্পন্ন কাশ্যপিকে কৈছিল হে ভাৰ্যা এটো আসলতে পুত্ৰদানৰ সময় নহয় এটো উপাসনাৰ সময় তুমি খন্তেক ধৈৰ্য ধৰা নামানিলে উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্টি দিবৰ কাৰণে পুত্ৰদান দিলে ফলত কি হ'ল হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু আমাৰো যদি দম্পতি বিলাকে সময়ৰ মূল্যাঙ্কন কৰিব নোৱাৰে আমাৰ ঘৰলৈও তেনেকুৱা সন্তানে আহে সেই সন্তানে বৃদ্ধ বয়সত বৃদ্ধ পিতৃ মাতৃ ঘৰ পৰা খেদি পঠিয়াবলৈ বেছি সময় নালাগে মনত ৰাখিব গতিকে আপোনালোকে প্ৰত্যেকই ভাগৱত অনুষ্ঠান কৰক